কিমাননো ঘৰডালতে সোমাই থাকিম, এই অশান্তি লাগিছে আৰু দেই। ভূঞানী ঘৰ পৰাই আহোঁগৈ, লগতে ছোৱালীজনীৰ কথাটো কৈ আহিম, অলপ মনটোকে শান্তি পাম দিয়কচোন। মাইনা ফোন টিপিছা? টিপা টিপা। ৰ'বাচোন, এই তোমাক যে সেইদিনা যে এই ল'ৰা এটাৰ লগত যে দেখিছিলোঁ, এই বৰ যে ওখকৈ, এই চুলিখিনি যে বেকা বেকা, এই ভটকৈ এখন কি কয় ATM নে KTM, সেইখনৰ পাছত যে ল'ৰাটোৰ লগত যে উঠি আহিছিলা, ভাল পোৱা নহয় আণ্টি? তেওঁ মোৰ লগৰ হয়, একেই ক্লাছতে পঢ়োঁ। বেলেগ ল'ৰা ছোৱালী যায় কলেজত পঢ়িবলৈ, আৰু আমাৰ পাপাকী পৰি যায় প্ৰেম লীলা কৰিবলৈ। পিছে কোন হে পিলিঙা ডেকা যাৰ তই প্ৰেমত বলিয়া? আৰে নহয় অ' মা, সি মোৰ লগৰ হয়, এই ৰমেন, এই সৰুতে যে একেলগে যে পঢ়িছিলোঁ যে ৰমেন, সেই ৰমেন আকৌ। আহিলে আৰু এইজনী কথা লগা ক'লে লগনী খৰিজনী। কি ক'ব আৰু ভূঞানী, আজিকালি ল'ৰা ছোৱালীবোৰ এনেকুৱাই, এই বয় ফ্ৰেণ্ড গাৰ্ল ফ্ৰেণ্ড ইমান পেন্দুকনাতেও। আকৌ মাইনা তেনেকুৱা নহয়, বৰ আকৌ এইবোৰ নেজানেই। মই বোলো যাক চাই দিওঁ তাৰ লগতে তাই বিয়া হ'ব দেই। পঢ়া টেবুলৰ পৰাই নুঠে কিন্তু দেই ছোৱালীজনী। মই ভাল বুলি ক'ব বিচৰা নাই, কিন্তু মানে এইটো বয়সত আৰু আজিকালি ল'ৰা ছোৱালী কেনেকুৱা, আমাৰ তাই তেনেকুৱা নহয় আকৌ দেই। মোৰ ভয় লাগে কোনোবাই তাইক বেছি খাব বুলি। বা বহুত ভাল ন? সেইদিনা পিছে মই দেখিছিলোঁ বাক, এই ল'ৰা এটাৰ লগত হাতত হাত ধৰি আছিলে, দাদাই হ'ব চাগে ন? দাদাই হ'ব চাগে।